দেউতাৰক নীলমৰ মাকে মাতি নিছে বিয়াৰ কথা পাতিবলৈ। কি? নীলমে দেখোন মোক একো কোৱাই নাই। তাক কোৱা নাই চাগে। লাঞ্চৰ বাবে মাতিছে। লাঞ্চ কৰি গুচি যাব। আৰু মোক নিয়াৰ কথা ভাবিলে প্ৰথম তোমাৰ দেউতাৰ লগত মোৰ কথা পাতিবা। তেওঁ কথাটো তেনেকৈ কিয় কৰে বাৰু? তেওঁলোকোতো ইমান ধনী মানুহ নহয়, ইমান টকা খৰচ কিয় কৰে? কাৰ পৰা বিচাৰিব? ডাঙৰ মাক মাথো নজনাব, তাই নহলে বেলেগ সিদ্ধান্ত ল'ব। নজনাও, তাইক কবও নোৱাৰো। আমাৰ বাবে বাৰে বাৰে তাই ত্যাগ কৰা কোনো প্ৰশ্নই উঠিব নোৱাৰে। 1-1.5 লাখ টকা হোৱা হলে যেনে তেনে গোটাব পৰা গ'লহেঁতেন। 20-25 লাখ টকা ক'ৰ পৰা গোটাব? তাকেই 15 আৰু 20 নহলেও 10-12টো লাগিবই। কিবা এটা কৰিম ৰবা। কি কৰিব আপুনি? সোণৰ ক্ষেত্ৰতো একোৱেই কৰিব নোৱাৰিলে। শেষবাৰৰ বাবে অন্তত দেউতাক হওঁ বুলি চেষ্টাটো কৰি চাব লাগিব। আহি আছো ৰবা। সাহস নাই যদি মোক এওঁৰ ঘৰৰ পৰা নিবলৈ চেষ্টা নকৰিবা। লাঞ্চৰ বাবে মাতিছে। লাঞ্চ কৰি গুচি যাব। আৰু মোক নিয়াৰ কথা ভাবিলে প্ৰথম তোমাৰ দেউতাৰ লগত মোৰ কথা পাতিবা। তাৰ পাছত মোক নিয়াৰ চিন্তা কৰিবা। হেল্ল', কোৱা। ঘৰ পালাগৈ? আজি মায়ে দেউতাক লগ পাইছিলে। আমাৰ মায়ে কৈছে বিয়া ঠিক কৰি আহিছে বুলি কৈছে। দেউতাই কৈছেগৈ। মই বহুত খাপিছো না। মই সুখী হ'ব পৰা নাই নীলম। সোনা, এনেকৈ কিয় কৈছা? কাৰণ তোমাৰ মায়ে আমাৰ বাবে দিয়া বিয়াৰ চৰ্তটোৱে বুকু কঁপাই পেলাইছে। কি চৰ্ত সোনা? তোমাৰ মায়ে তোমাৰ বিয়াখন ডাঙৰকৈ পাতিব বুলি 15-20 লাখ মান টকা খৰচ কৰিব। কি কৈছা? সমানে খৰচ বোলে আমাৰ দেউতাইও কৰিব লাগিব। তেতিয়াহে আমাৰ বিয়াখন হ'ব। সেইবিলাক আমাৰ মায়ে কৈ আহিছে। মাক সুধি মাৰ সৈতে তুমি বেয়া নহবা। আমাৰ সম্পৰ্কটো চাগে ইয়াতে শেষ হ'বলগীয়া আছিল। ৰাখিছো। ৰবা, আৰে মায়ে ক'লে চব হৈ নাযায় নহয়। সোনা, মই তোমাকেই বিয়া কৰাম।
প্ৰয়োজন হলে যেনেকৈ আছা তেনেকৈ আনি ঘৰত সোমাবি বিয়াৰ নামত 15-10 লাখ দূৰৰ কথা 50,000 মই খৰচ কৰিবলৈ নিদিওঁ কিন্তু হেল্ল' হেল্ল' নীলম সৰুবা তই কান্দিছ নাই কিয় তোৰ বিয়া হবলৈতো দেৰি আছে ন এতিয়াই কান্দে নেকি পাগলীজনী বায়েৰ তইহে হয় কিন্তু এতিয়া বুজাব মইহে লগীয়া হৈছে ন সব ঠিক হৈ যাব হে খাইছ তুমি এতিয়াহে চাহ খাইছা নেকি উঠোতে দেৰি হলো টোপনিটো দেখোন আজিকালি নাই নাই মা শুনা তুমি অলপ দেৰিলৈকে শুবা টোপনি তোমাৰ কাৰণে অতি প্ৰয়োজন তাকেহে ৰচোন ৰ কালি বহুত ভাগৰ ভাগৰ লাগিল কাৰণে সোধাও নহল কালি যে তই পুৰীক মাতি লৈ গৈছিলি কলৈ গৈছিলি কিবা বেলেগ এটা কামৰ কাৰণে গৈছিলো কি কাম আলহী এজন মাতি আহিছো কোন আলহী সেইটো কৈ দিয়ক কোন আলহী আপুনিও যে অৰ্থহীন কাম কিছুমান কৰিব পাৰে সেইটো মই ভাবাই নাছিলো অৰ্থহীন কাম বাবা কাক মাতি আহিছ কিশোৰক কিশোৰ মই কৰা কামটোৰ অৰ্থ আছে কাৰণে কৰিছো কওকচোন কি অৰ্থ আছে ময়ো শুনো টকা পইচা কেয়াৰ এই ফ্ৰেণ্ডশ্বিপ হঠাৎ নোহোৱা হৈ যাব তোমাৰ ভাল নলগা হ'ব তোমাৰ ভাল পোৱা সেই মানুহজন কিশোৰ মই কৰা কামটোৰ অৰ্থ আছে কাৰণে কৰিছো কওকচোন কি অৰ্থ আছে ময়ো শুনো তুমি আৰু কিশোৰ জীৱনটো একেলগে থকাটোতো এতিয়াৰ সিদ্ধান্ত নহয় আৰু সেইকাৰণে তুমি তোমাৰ আটাইতকৈ ভাল পোৱা মানুহজন তোমাৰ দেউতাকো ফাঁকি দিবলৈ এবাৰো চিন্তা নকৰিলা সেইজন মানুহ কিশোৰ তোমাৰ বাবে কিমান ইম্পৰ্টেণ্ট আমি ভালদৰে বুজো পৰি শুনক Let me finish, Puri. এতিয়া পৰিৱেশবোৰ সময়ৰ লগে লগে বেলেগ হৈছে মানুহৰ মন আৰু সময় পৰিৱেশৰ লগে লগে সলনি হয় তোমাৰো চাগে হৈছে হ'ব পাৰে সৰু কথা তোমাৰ চাগে মাৰ কেয়াৰ লৈ ভাল লাগিছিল মোৰ ফ্ৰেণ্ডলি নেচাৰ ভাল লাগিছিল কিন্তু জীৱনটো কটোৱাৰ ক্ষেত্ৰত শেষ আশ্ৰয় এইবোৰ কথা নহয় ভাল পোৱাটোহে
টকা পইচা কেয়াৰ এই ফ্ৰেণ্ডশ্বিপ হঠাৎ নোহোৱা হৈ যাব তোমাৰ ভাল নলগা হ'ব ভাল লগা হৈ থাকিব তোমাৰ ভাল পোৱাখিনি তোমাৰ ভাল পোৱা সেই মানুহজন কিশোৰ মই বজাৰ কৰি আনোগৈ কিশোৰে আমাৰ ঘৰত লাঞ্চ কৰিব আৰু আজিয়েই সকলোবোৰ কথা কমপ্লিটলি ক্লিয়াৰ কৰি পেলাব লাগিব মা আমি সকলোবোৰ মেচিউৰ্ড ৰাইট গতিকে তৰ্ক বা কাজিয়াৰে নহয় অতি ফ্ৰেণ্ডলি ৱেত পৰিয়ে কিশোৰক সকলোখিনি কথা আমাৰ সন্মুখত বুজাই ক'ব যে পৰি কেতিয়া আমাৰ ঘৰৰ পৰা যাব আৰু কিশোৰেও সেইমতে প্লেন কৰিব পৰিক কেতিয়া তেওঁ ঘৰলৈ সোমোৱাই নিব সকলোখিনি কথা আজিয়েই কমপ্লিটলি ক্লিয়াৰ কৰি পেলাব লাগিব কলৈ যাওঁ পৰিক লগ কৰিবলৈ মা কি প্ৰয়োজন আছে এইবোৰ কৰাৰ সেইতিয়াহে ভাবিছো সি যি কৰিছে ভালেই কৰিছে আপুনিও মা খুচৰি থাকিলে ঘাঁ বহল হয় মানে বাবাৰ বুকুটো ঘায়েই আছে সি হয়তো সেই ঘাঁটো বহল হবলৈ দিব খোজা নাই কোৱা তুমি মোৰ ফোনটো ৰিচিভ নকৰা কিয় যদি ফোন ৰিচিভ নাই কৰা বুজিব লাগে ন যে মই বিজি হৈ আছিলো কোৱা কি হ'ল মই তোমাক লগ পাব লাগিছিল কিহৰ কাৰণে আচ্ছা তোমাৰ ভাইটিৰ কাৰণে আচ্ছা ৰ'বা প্ৰথমতে মই এইটো ভালকে চেক কৰিম তাৰপিছতহে ইনভেষ্ট কৰিম অ'কে ৰাজাৰ কামৰ বাবে নহয় আমাৰ বাবে আমাৰ বাবে মানে মই তোমাক লগ পাই ভালকৈ বুজাই আছো আমি কেইটাত লগ পাম সেইটো কোৱা মই এতিয়া ক'ব নোৱাৰিম চাই লওঁ যদি সময় মিলে কম অ'কে এতিয়া ৰাখিছোঁ বাই কুণাল 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 গুড মৰ্ণিং ভণ্টি গুড মৰ্ণিং কিশোৰ কলৈ যাওঁ পৰিক লগ কৰিবলৈ আজি ফাইনেল কৰি পেলাম কি ফাইনেল কৰিবি পৰিক কেতিয়া
এইখন ঘৰত সোমোৱা আমি। দেউতাৰে মানিব? এইখন ঘৰত মোৰো অধিকাৰ আছে মা। এইখন ঘৰত অকল তোৰ অধিকাৰ নাই, অধিকাৰ আমাৰো আছে। দেউতাৰ মন মৰ্জি আৰু নচলিব। দেউতাৰ কোনো কথা নামানো বুলি মই অলৰেডি ভাবি ললো। তই কি কৰ ভাবি লবি। ঘৰত হুলস্থুল হ'ব। হওক, দেউতাৰ মতে বহুত বছৰ সহ্য কৰিলো আৰু নহব। আহো মা। অ' চৰাই জনী পুৰিলে আজি